হাই গাইজ, গুঞ্জন মনু জোনালীৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ মাজলৈ এটা বেলেগ বস্তু লৈ আহিছোঁ। চাওকচোন, মই আজি বিয়া এখনলৈ যাবলৈ ওলাইছোঁ। তাকে ইমানখিনি কাপোৰ আছে, এযোৰো কাপোৰ মই লাইক কৰিব পৰা নাই বিয়াখনলৈ পিন্ধি যাবলৈ। আপোনালোকে চইচ কৰি দিয়কচোন কোনযোৰ পিন্ধিলে ভাল হ'ব। সেয়ে ভাবিলোঁ গোটেইখিনি কাপোৰ এযোৰ এযোৰকৈ বিচনাখনত জাপোঁ আৰু কোনযোৰ ভাল হয় তাৰপিছত পিন্ধি যাম। আৰু পাগল বুলি নাহাঁহিব দেই, মই মাজে মাজে এনেকুৱা কৰিয়ে থাকোঁ। এয়া চাওকচোন, ইমান ধুনীয়া ধুনীয়া কাপোৰ আছে, তথাপিতো পিন্ধি যাবলৈ এযোৰো সময়ত কাপোৰ নোলায়। আপোনালোকৰ বাৰু তেনেকুৱা হয়নে জনাবচোন। এয়া চাওকচোন, আৰু আছেই আৰু এটা গডেছত আছে আৰু বাকচতো আছে। আমি বাকচতো কাপোৰ ব্যৱহাৰ কৰি থওঁ। আপোনালোকে থয়নে জনাবচোন। এয়া দেখুৱাই নাই, এইকেইযোৰকে বোলো ইয়াৰ পৰাই এযোৰ চইচ কৰি পিন্ধি যাম। কিন্তু মই একো ভাবিয়ে পোৱা নাই কোনযোৰ পিন্ধিম কোনযোৰ নিপিন্ধিম। কোনযোৰ পিন্ধিলে ভাল লাগিব নাজানো। আৰু এইযোৰ চিলোৱাই নাই, তেনেকেই আছে। আৰু এইকেইযোৰ চিলোৱাই নাই বাৰু, ভাল লাগিলে গতিকে ইয়াতে দি দিলোঁ। এয়া চাওকচোন, আৰু এটা কথা, মাইকী মানুহে এনেকুৱা হয়েই, ক'ৰবালৈ যোৱাৰ সময়ত কাপোৰ বিচাৰি নাপায়, হয়নে নহয় বাৰু জনাবচোন। মোৰ ক্ষেত্ৰত কিন্তু প্ৰায়ভাগেই হয়, ক'ৰবালৈ যোৱাৰ সময়ত কাপোৰেই নাপাওঁ। বহুত সময় ভাবি ৰৈ থাকোঁ কোনযোৰ পিন্ধোঁ কোনযোৰ নিপিন্ধোঁ। এয়া চাওক, মোৰ ধুনীয়া ধুনীয়া চাদৰ মেখেলা কালেকশ্যন। লোকৰ নিচিনা ইমানো ভাল নহয়, তথাপিতো আৰু মোৰ যিকেইটা আছে সেইকেইযোৰেই মই ধুনীয়া বুলিয়ে ভাবোঁ। সেয়া, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।